la la hum hum jinga la la khamba khamba shane hima hello hamo hey hey মই সহ্য কৰিব পৰা নাই সিহঁতে আমাক ওপেন চ্যালেঞ্জ দিবলৈ ক'ত সাহস পালে ও স্যার দম আছে কিন্তু ইহার কি ও মনে মনে থাকক আপুনি সিহঁতৰ দমৰ চাৰ্টিফিকেট আপুনি মোক দিব নালাগে কেনেকে সিহঁতক ধৰিব পাৰো সেইটো আপুনি ভাবা নাই সিহঁতৰ দমৰ চাৰ্টিফিকেট দিবলৈ আহিছে হা হেৰি এই কথাটো আপুনি ক'ব নোৱাৰে যে মেডাম কিবা এটা প্লেনিং কৰি এক ঝটকা সিহঁতক ধৰিম ক'ব নোৱাৰে ও ক'ব পাৰিম তো মনে মনে থাকক খাৰগৰীয়া এই সব মানুহক একে খুবে চাকৰি পৰা ছুটি দি দিব লাগে যাওক আপুনি ইয়াৰ পৰা মেডাম ৰেকেটটোৱে ইয়াত থাকি কাম কৰা নাই মেবি সিহঁতে কোনোবা জংঘলত শেল্টাৰ লৈ কামবিলাক চলাই আছে ও ম্যাডাম গুৱাহাটীৰ আশে পাশে যিমান জংঘল আছে বোমা দি উৰাই দিওঁ নেকি কি ও নটটো ঢিলা হৈছে নেকি আপোনাৰ ওলাওক ইয়াৰ পৰা গেট আউট বোমেৰে গুৱাহাটী জংঘল উৰাই এতিয়া আমি কি কৰা উচিত হ'ব তাকে মেম হানাই নাই হগান হগানা মই সমাজু কোন মানে কি কৈছে চা কোৱাটো বাদ দে ইশাৰাটো বুজি পাবি কি নামা খালো কমাইছে আৰেখলা হা কি কলে হেই ইচাটো বুজকো না আহিব ন কৈছা বহুত মহে কামুৰিছেও ক'ত আহিছিলি তহঁতে হানা হেল্ল' গগন ফচল কি কৈছ মানে জংঘলত আহি আমি দুটা ফুটিলো আপোনাক ভূতে চুতে পালে নেকি হেৰি এনেকে চিঞৰিলে যে নহয় মই এটা সপোন দেখি আছিলো কি সপোন অ সপোনত মই কাক দেখিলো জানা চানি লিঅ'নিক হে অসভ্য সপোনত মই জোৱাই আৰু মোহনক দেখিছো চানি লিঅ'নিৰ লগত নহয় অ জোৱাই আৰু মোহনক অকলেই দেখিছো হেই দিন দুপৰতে এনেকে মানুহে সপোন দেখি চিঞৰে নেকি হে তেৰিকা সপোনত মই কি দেখিলো সেইটোতো সোধ ক সপোনত মানে জোৱাই আৰু মোহন ধুনীয়াকে জংঘলৰ মাজত জংঘলী দৃশ্যত ঘূৰি ফুৰিছে যি নৃত্য কৰি আছে এইৰকম হ'বও পাৰে বুজিছে এই দুজন কোনোবা জংঘলত থাকিব পাৰে কিন্তু কোনখন জংঘলত থাকিব পাৰে এইটো মই গুগল চাইহে ক'ব পাৰিম যদি জংঘলত আছে জংঘলৰ পৰা কেনেকৈ আনিম চিন্তা কৰিলোঁ মই অলপ প্ৰথম বৌ চবা জোৱাই বাৰু আচলকৈ জংঘলত আছে নেকি বাৰু যদি আছে তাৰ পৰা কেনেকৈ আনিম বাৰু কি নামা খালো মোক নহালাইছি নাই নকো কুকুৰ চালমনি পদ্ধতি স্যাৰ কি হ'ল কিহৰ চিন্তা স্যাৰ কেকেটা আৰু এই আৰ্মছৰ ৰেকেটৰ কথা চিন্তা কৰি আছো কি চিন্তা কৰিছানো স্যাৰ সিহঁতক মই ধৰিব পাৰিম কেনেকৈ স্যাৰ মোৰ মূৰত উপায় এটা আৱিষ্কাৰ হৈছে আৱিষ্কাৰ হয় স্যাৰ বাইদেউকো মাতি লওঁ নেকি তেতিয়া এবাৰতে ক'ব পাৰিম বাইদেউক মাতি আনিছো ৰ'ব কি বা আৱিষ্কাৰ কৰিলে বা তেওঁ ঐ কবিনে না ক কবিনে না ক মোৰ জেগাত কিয় আহিছিলি ক হাইয়া আইয়া ন সাগনমা এই এইবোৰ কাৰ মুণ্ডটো কৈছ মই ঘূৰি ফুৰি এইখিনি পালোহি নিজে গম নাপাওঁ এই তই কোন ক তোৰ চকু উলিয়াই আনিম তই কোন ক হা তাৰমানে তহঁত পুলিচ
বাইদেউ মই মানে কথা এটা ক'ম আপোনালোকে মন দি শুনিব দেই কোৱাচোন মানে কথাটো হ'ল এনেকুৱা আপোনালোকে কিন্তু মন দি শুনিব লাগিব মন দিয়ে শুনি আছো বিউটি কোৱা মানে কথাটো এনেকুৱা হেৰা কি খেহাই আছা হে যি ক'বলৈ আছে স্পীডত কোৱা কিয় মোৰ স্পীডত ক'লে অকণমান প্ৰব্লেম হয় কিয় ফেটছটো বেছি যে হে ভগৱান এই চব নহয় হে ৰিখা কৰি এনেকৈ সময় নষ্ট কৰিব নোৱাৰো হে আমি বলক কাম আছে ইম্পৰ্টেণ্ট ঠিক আছে মেম মোৰ সময়ত এনেকৈ সময় নষ্ট নকৰিবা মোৰ কথাটো ছাৰ দাদা ই মোক শেষকে পেলালে মোক দাখন দিয়ক মই ইয়াক কাটি দুচাও কৰি পেলাম মোক দাখন দিয়ক তোক মই আনি লইঙ্গ নমাই চলম পলা না না কি কৈছে নাহি লগন পলা এই কলে কৈছে ধৰ ইয়াক পলাইছে কিয় এই দাখন ল হয়তোক ধৰ কি চৰ ধৰ ইহঁতক ওমা পিছাল ওমা পিছাল গলো ওমা ঐ গৰা দেখোন ধৰচোন ঐ মোহন ধৰ হেই যা নমা মই নাখালা তুমি চা মানে? এটাও বনাইছে চব গুচি গ'ল চা বল ঐ মোহন ধৰ হেই যা নমা মই নাখালা তুমি চা মানে? এটাও বনাইছে চব গুচি গ'ল চা জংঘলতে কিবা এটা কাহিনী লুকাই আছে মই এটা কথা ভাবিছো কি ভাবিছে মেম এটা অপাৰেশ্যন কৰিম অপাৰেশ্যন আমাৰ ইয়াৰ ওচৰে পাজৰে জংঘলখিনিত এটা অপাৰেশ্যন এটা ছাডেন অপাৰেশ্যন ওমা পিছাল ওমা পিছাল গলো ওমা ঐ গৰা দেখোন ধৰচোন ঐ মোহন ধৰ হেই যা নমা মই নাখালা তুমি চা মানে? এটাও বনাইছে চব গুচি গ'ল চা বল ঐ ছাৰ প্লিজ বাইদেউ এবাৰতো মোৰ আইডিয়াটো শুনক বিউটি আমি টেনচনত আছো এতিয়া ফটোৱা কথা পাতিবলৈ আমাৰ সময় নাই যোৱা ছাৰ আঠখিলীয়া শপত মই ফটোৰ কথা পাতিবলৈ অহা নাই বাইদেউ মোৰ বিশ্বাস আছে মই কেইকেইটাক উদ্ধাৰ কৰিব পাৰিম ক'ৰ পৰা উদ্ধাৰ কৰিবা কেনেকৈ উদ্ধাৰ কৰিবা আপোনালোকেহে মন দি শুনিব দেই এই কৈ যোৱা হয় মই মানে ভাবিছো কেকেৰাহঁতক যে জংঘলত ৰাখিছে সেইটো খাটাং এতিয়া মই ভাবিছো মই কেকেদাৰ কাপোৰযোৰ পিন্ধি কেকেদাৰ নিচিনাকে দাড়ি একোচা ৰাখি জংঘলত সোমাই যাম আৰু ছাৰ আপোনাৰ দায়িত্ব এটা আছে আপুনি মোৰ লগত ওলাব লাগিব মোহন হৈ মোহনৰ কাপোৰ এযোৰ বা দোকানৰ পৰা আনি দিম টিকুনি হিলত পানী ল'ব আমি দুটা জংঘলত সোমাই যাম তাৰপাছত জংঘলত যেতিয়া সোমাই যাম অপহৰণকাৰীকেইটাই আমাক যদি কিবা সেইটো খাটাং সিহঁতে আমাক দেখি ভাবিব আৰে এই দুটা কেকে মোহন ক'ৰ পৰা ওলালে তাৰপিছত ছাৰ সিহঁতৰ নিজৰ মাজত হতাহতি লাগিব আৰু আমি সেইটো চান্সতে গৈ সিহঁতকেইটাক ধৰি আনিম ছাৰ বাইদেউ ছাৰ আইডিয়াটো কেনেকুৱা লাগিছে বিউটি ছাৰ তুমি ল'ৰা হ'ব লাগিছিল হয় বেট ফালি দিলো হয় আইডিয়া ফ্লপ মানে ছাৰ আউট অ'কে আউট কি হৈছে মেডাম একো নাই এনিৱে খাৰঘৰীয়া
মই এটা কথা ভাবিছো কি কথা মেডাম এওঁলোকে চব ফ্লপ আইডিয়া যে দি আছে হয় কিন্তু এই ফ্লপ আইডিয়াজত এটা কিন্তু কমন কথা আছে আপুনি মন কৰিছেনে কি কমন কথা সকলোৱে কিন্তু টাৰ্গেট কৰিছে জংঘল জংঘলতে কিবা এটা কাহিনী লুকাই আছে চ' মই এটা কথা ভাবিছো কি ভাবিছে মেম এটা অপাৰেশ্যন কৰিম অপাৰেশ্যন আমাৰ ইয়াৰ ওচৰে পাজৰে জংঘলখিনিত এটা অপাৰেশ্যন এটা ছাডেন অপাৰেশ্যন অ'কে মেম এই তহঁত কোন হয় তুই নামা খালে কৈছা মালা কৈছা তুই নামা নাখালে কৈছা এই লগৰটো ক'লৈ গ'ল তই বোলে কি ভাষা মাতিছ চৰ্দাৰ ই কি ভাষা মাতিছে মই হাৰিবলৈ জীয়াই আছো তই নেলাগে মোৰ ঘৰ নালাগেও আপুনি নেজানে ৰ'ব ৰ'ব মোক কামটো কৰিবলৈ দিয়কচোন পাগল তুই কিনো কৰিছ নহয় মানে হে ভগৱান কি কৰিছ তাৰ মানে ৰ'বচোন ৰ'ব মোক কামটো কৰিবলৈ দিয়ক এই চবে মানে ৰাতিপুৱাই মূৰটো খাবলৈহে আহে গা ধোৱা কিমান সময় হ'ল কিয় একে কান্তলিয়াহে খাবি এইবোৰ ভেকুটি ভাওনা কৈ থাকিব নালাগে ভালে ভালে কৈছো বাতিটো নি পাকঘৰত থৈ আহ আপুনি মানে আপোনাৰ স্বামী দেৱতাক উভতাই পোৱাটো নিবিচাৰে বিচাৰো ৰচোন মোৰ মানুহটো তাবিজ নেকি মাটিত পুতি থোৱা সেই বাতি চলালে ওলাই যাব যে নহয় বৌ চাওক মই এতিয়া ধুনীয়াকৈ মন্ত্ৰ মাৰিম বাতি চলাম মই আগে আগে চলাই যাম আপুনি পিছত ধৰিব মোৰ চোলাটোত আমি গৈ গৈ একে কেক এটা মুখতে ওলামগৈ কেক এটাক লৈ আহিম হ'বনে হয় নেকি দে ষ্টাৰ্ট কৰ আপুনি নাযাব মই আগে যাম বৌ Dogga baji no koribi.
কৃষ্ণকমল খাটনীয়া এইটো কোন এইটো চিনি নাপাওঁ এই ভালকৈ যা খাটনিয়াৰ I'm proud of you. থেংক ইউ মেম বলক বিউটি খেলা হ'ব ভালকৈ যা কৰিবি মই কি টাইপৰ মানুহ আজি দেখুৱাই দিলো নমনি অ'ৰা মই বোলো কি লেভেলৰ মানুহ আজি দেখুৱাই দিলো কথা ক'লে মুখেৰে নামাতা কিয় তই কি হৈছে তোৰ তাকচোন লতা মেকুৰী বাইদেউ কেনেকে খেদাইছে এইটোতো বাইদেউ খেদোৱা বয়স নে চা সিহঁতক খেদাব নোৱাৰে কেনেকে পাইছে মই যে শিলচৰ থানাত টেলিং কৰা ল'ৰা চা তই শিলচৰ দৌৰৰ ট্ৰেইনিং কৰা ল'ৰা পুৱা দৌৰিছো চা তোক মই এটা নতুন ট্ৰেইনিং দিম আপুনিও দিছে কি দিব চা ডিঙি চিঙা ট্ৰেইনিং